Hi everyone, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ হেলথ এণ্ড মাইল্ড চেনেলটোলৈ। আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম ইউৰিনেৰী ট্ৰেক ইনফেকশনৰ বিষয়ে। এইটো প্ৰস্ৰাৱৰ ৰাস্তাত বা প্ৰস্ৰাৱৰ নলীত হোৱা এটা ইনফেকশন যেটো আমাৰ প্ৰস্ৰাৱৰ নলী বা আমাৰ ইউৰিনেৰী সিস্টেমৰ লগত জড়িত যিকোনো পাৰ্টত হ'ব পাৰে, যেনেকৈ কিডনি, ব্লাডাৰ এণ্ড ইউৰেথ্ৰা। ব্লাডাৰ মানে হল আমাৰ ইউৰিনখিনি যত জমা হৈ থাকে, সেই জমাস্থলীটোক আমি ব্লাডাৰ বুলি কওঁ, আৰু ইউৰেথ্ৰাটো হল এটা পাইপ যোনটোৰ দ্বাৰা আমাৰ ব্লাডাৰৰ পৰা আমাৰ বডিৰ বাহিৰলৈ ইউৰিন পাস কৰাত সহায় কৰে। সো এই ইনফেকশনটো ব্লাডাৰ, ইউৰেথ্ৰা আৰু কিডনি হ'ব পাৰে। ইউটিআই নিচিনা ইনফেকশনটো সৰুৰ পৰা ডাঙৰলৈ সবৰে হোৱাৰ সম্ভাৱনা থাকে, পুৰুষ হওক বা মহিলাই হওক। এই ইনফেকশন হোৱাৰ এটি মূল কাৰণ হল এটি বেক্টেৰিয়া। সেই বেক্টেৰিয়াটোৰ নাম হল ই কোলাই। যেতিয়া এই ই কোলাই নামৰ বেক্টেৰিয়াটো আমাৰ বডিত যিকোনো উপায়ে এন্টাৰ কৰে, সোমাই যায়, তেতিয়া এই ইউটিআই হোৱাৰ সম্ভাৱনা অতিকৈ বেছি থাকে। ইউটিআই হোৱাৰ আৰু অন্য কাৰণ হল আমাৰ পোৰ পাৰ্সোনেল হাইজিন। পোৰ পাৰ্সোনেল হাইজিন মানে হল আমাৰ যেটো দৈনন্দিন জীৱনৰ যেটো সাফ-চিকুণতা, যদি আমি সেই সাফ-চিকুণতা মেইনটেইন নকৰো, যদি আমি গা ভালকে নধো, ডেইলি নধো, যদি আমি আমাৰ প্ৰাইভেট পাৰ্ট ক্লিন কৰি নাৰাখো, যদি আমাৰ আন্ডাৰগাৰ্মেন্টছ বিলাক আমি ডেইলি নোধোৱাকে পিন্ধো, তেতিয়া হলে এই ইনফেকশনটো হোৱাৰ হাই চান্সেস থাকে। এই ইনফেকশন হোৱাৰ আন এটি কাৰণ হল আমাৰ উইক ইমিউন সিস্টেম। আমাৰ যেটো এটা প্ৰতিৰোধ তন্ত্ৰ আছে আমাৰ বডিত, সেই প্ৰতিৰোধ তন্ত্ৰটো যেতিয়া দুৰ্বল হৈ যায়, প্ৰতিৰোধ তন্ত্ৰ মানে আমাৰ বডিত যেতিয়া যিকোনো বেমাৰৰ লগত যুঁজ দিবলৈ, বিৰোধ কৰিবলৈ এটা প্ৰতিৰোধ তন্ত্ৰ থাকে, সেই প্ৰতিৰোধ তন্ত্ৰটো যেতিয়া দুৰ্বল হৈ যায়, যেতিয়া আমাৰ বডিত মিনাৰেলছ, ভিটামিনছ, এনজাইমছ এইবিলাকৰ পৰিমাণ কমি যায়, তেতিয়া এই ই কোলাই নামৰ বেক্টেৰিয়াটো অতিকৈ বেছি আৰু অতিকৈ সোনকালে আমাৰ বডিত এন্টাৰ কৰিব পাৰে। সো তেতিয়া ইউটিআই হোৱাৰ হাই চান্সেস থাকে, লগতে বেলেগ ইনফেকশন বা ডিজিজ হোৱাৰো হাই চান্সেস থাকে। আৰু এটা কাৰণ হল যেতিয়া আমাৰ ইউৰিনেৰী ট্ৰেক মানে আমাৰ প্ৰস্ৰাৱৰ নলীটো যেতিয়া ব্লক হৈ যায়, বন্ধ হৈ যায়, তেতিয়াও এই ইউটিআই হ'ব পাৰে। এতিয়া বন্ধ কেনেকৈ হ'ব? বন্ধ বিভিন্ন কাৰণত হ'ব পাৰে। যেতিয়া আমাৰ কিডনিত ষ্টন হয় বা টিউমাৰ হয় বা আমাৰ ইউৰিনেৰী সিস্টেমত বেলেগ বিমাৰীয়ে দেখা দিয়ে, তেতিয়াও হ'ব পাৰে। বা আমাৰ যদি কিবা বাৰ্থ ডিফেক্ট থাকে, জন্মগত যদি কিবা এটা ডিফেক্ট থাকে ইউৰিনেৰী সিস্টেমত, তেতিয়াও এই ইনফেকশনটো সঘনাই হোৱাৰ অতিকৈ চান্স বেছি থাকে। আন এটি কাৰণ হল আমাৰ ছোৱালী বা মহিলাসকলৰ হৰমনেল চেঞ্জেছ। হৰমনেল চেঞ্জেছ মানে আমাৰ বডিত এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন নামৰ এক হৰমন থাকে। এই প্ৰজেষ্টেৰন নামৰ হৰমনটো যেতিয়া বেছি হৈ যায় আমাৰ বডিত, তেতিয়া কি হয়, আমাৰ যেটো ইউৰিনেৰী সিস্টেমৰ যেটো মাসল আছে, যেটো মাংসপেশী আছে, সেই মাংসবিলাক কি হয়, ৰিলেক্স হৈ যায়। ৰিলেক্স হৈ গলে কি হয়, তেতিয়া মাংসবোৰ এটা জায়গাত স্তব্ধ হৈ যায়। যেতিয়া এই মাংসবোৰ স্তব্ধ হৈ যায়, তেতিয়া কি হয়, আমাৰ যেটো এটা ইউৰিনৰ গতি আছে, ফ্লো আছে, সেই ইউৰিনৰ গতিটো অতিকৈ কমি যায়, মানে ফ্লোটো স্লো হৈ যায়। যেতিয়া আমাৰ ইউৰিনৰ ফ্লো স্লো হৈ যায়, তেতিয়া বেক্টেৰিয়াবোৰ আমাৰ বডিত সোমাই যায় আৰু অতিকৈ সোনকালে মাল্টিপ্লাই কৰিব পাৰে। এটি কাৰণ হল আমাৰ প্ৰেগনেন্সিৰ সময়ত আমাৰ বডিত, মহিলাসকলৰ বডিত হৰমনেল ডিসবেলেন্স অতিকৈ বেছি দেখা দিয়ে। তেতিয়া আমাৰ ইউৰিনেৰী সিস্টেমত আমাৰ এটি pH লেভেল আছে, যেনেকৈ আমাৰ ব্লাডৰ pH লেভেল আছে, আমাৰ পানীৰ pH লেভেল আছে। সো তেনেকুৱা আমাৰ ইউৰিনেৰী সিস্টেমত এটা pH লেভেল আছে। সো ডিউৰিং প্ৰেগনেন্সি সেই pH লেভেলটো ডিসবেলেন্স হ'বলৈ ষ্টাৰ্ট কৰে। যেতিয়া সেই pH লেভেলটো ডিসবেলেন্স হয়, তেতিয়া ইউটিআই হোৱাৰ অতিকৈ বেছি সম্ভাৱনা থাকে। অন্য এটি কাৰণ হল যেতিয়া আমাৰ পাৰ্টনাৰৰ লগত আমি সেক্সুৱেল কামত বা সেক্সুৱেল এক্টিভিটিত ইনভলভ হ'ম, তেতিয়াও এই ইনফেকশনটো হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ পাৰ্টনাৰৰ হয়, তেনেহলে আপোনাৰ অপোজিট পাৰ্টনাৰৰো সেই ইনফেকশন হোৱাৰ সম্ভাৱনা থাকে। এণ্ড ডিউৰিং ইণ্টাৰকোৰ্স এণ্ড আফটাৰ ইণ্টাৰকোৰ্স যদি আমি পাৰ্সোনেল হাইজিন ভালকে মেইনটেইন কৰি নাৰাখো, তেতিয়াও এই ইনফেকশন হোৱাৰ চান্সেস অতিকৈ বেছি থাকে। সো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিলো ইউটিআই কি হয় আৰু কিয় হ'ব পাৰে। সো নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লগত ডিসকাস কৰিম ইউটিআই হলে কি কৰিব লাগে, কি খাব লাগে আৰু নালাগে তাৰ বিষয়ে। So thank you for watching the video. Please channel to subscribe koribo enekwa aru videos or karone. Thank you so much.